আমি আহিছোঁ অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনত আৰু এই ভিডিঅ'টোত গোটেই সাহিত্য সভাখন দেখুৱাবলৈ প্ৰায় চেষ্টা কৰিম। 5খন ফিল্ড যিমানখিনি সম্ভৱ সিমানখিনি দেখুৱাম। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এয়া আমি সাহিত্য সভাৰ যিখন মূল মঞ্চ তাৰ সন্মুখত আছোঁ। ইয়াত পতাকা দেখিছে আপোনালোকে, কিমান কেইখন পতাকা আছে সঠিককৈ ক'ব নোৱাৰিম, কিন্তু খুব এটা সুন্দৰ পৰিৱেশ। মূল মঞ্চখনত সিমান এটা মানুহ নাই, হয়তো বিশেষ অনুষ্ঠান নাই এতিয়া, কিন্তু বহুত চাবলগীয়া বস্তু আছে। এয়া আপোনালোকক মই দেখুৱাইছোঁ ৰাতিপুৱা শোভাযাত্ৰাত যিখন ৰথ ব্যৱহাৰ কৰা হৈছিল, এই ৰথখন শুৱালকুছিৰ বন শিল্পক লৈ বনোৱা হৈছে। এয়া দেখিছে আপোনালোকে, আৰু বহুত ভাল ভাল বস্তু দেখিবলৈ পাব। গোটেই ভিডিঅ'টো লৈ চাওক। এইটো এটা প্ৰকাণ্ড জাপি। চ' এয়া আমি ওলাই আহিলোঁ গ্ৰন্থমেলা দেখোন। কিতাপ কিনাৰ পইচা নাই, তথাপি গ্ৰন্থমেলা যিহেতুকে এবাৰ সোমাই যাওঁ আৰু গেটটো ভাল লাগিছে। চ' ইয়াতে সকলোবিলাক প্ৰকাশন পাব, চন্দ্ৰ প্ৰকাশন, বান্ধৱ ষ্ট'ৰ, সঞ্জীৱনী প্ৰকাশন চব পাব। এইবাৰ যিহেতুকে গুৱাহাটী প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলা নহ'ল, ইয়াত আহিব পাৰে কিতাপ কিনিব। সাহিত্য মঞ্চত প্ৰগ্ৰেম নাই এতিয়া বৰ্তমান, আমি খাব যাম সেইকাৰণে। এই জিলাপিবিলাকত এখনত 10 টকা কৈছে, কলা জিলাপিটোত, কিন্তু আমিওতো কম বেপাৰী নহয়, 10 টকাত দুখন লৈ আহিছোঁ। কেনে বহুত কিবা কিবি খালোঁ। এইবাৰ আমি আপোনালোকক এখন প্ৰদৰ্শনী আছে, তাত লৈ যাম। খুব আচৰিত বস্তু ইয়াতে আনিছে। গোটেইবিলাক দেখাব নোৱাৰিম, আপোনালোকে চাব আহিব লাগিব শুৱালকুছিলৈ, কিন্তু যিকেইটা দেখুৱাম চাই নিশ্চয় ভাল পাব। এইটো দেখিছেনে? পঠা ছাগলৰ সমান ডাঙৰ একদম। বেলেগ এটা এংগুলৰ পৰা মই দেখুৱাই দিছোঁ ভালকৈ। এয়া কি ডাঙৰ দেখিছে? এইটো হৈছে ইমু চৰাই। চৰাই যেন নালাগে, লৰচৰ কৰিব নোৱাৰে ন, উৰিবতো নোৱাৰে। সেইটো ইমু চৰাই, আপোনালোকে দেখিব। লগতে ইয়াতে আৰু কিছুমান বস্তু আছে। এইটো ছাগলীটো চাওক, কি ডাঙৰ কাণ। ইমান দীঘল কাণ থকা ছাগলী আগতে ক'ৰবাত দেখিছিলনে? কমেণ্টত জনাব নাপাহৰিব। চ' বিটেল নামটো। আৰু এয়া বিভিন্ন ধৰণৰ মুৰ্গী কিবা কিবি আছে, কাৰাকনা চিকেন কিবা কিবি, বহুত কিবা কিবি আছে প্ৰজাতি। চাবলগীয়া আছে গোটেইখিনি, আহিলে দেখিবলৈ পাব। চ' ইমান দেখাই নাথাকোঁ, আমি আন এখন ফিল্ডলৈ যাওঁ। মানুহক বেল বনাবাত ঠাই নাপায় মানে, আৰু ইমু চৰাই বাহিৰত ফ্ৰী, এটা 20 টকা। সাহিত্যৰ ফালটো চাই ভাবিছিলোঁ মানুহ নহ'ব সিমান, কিন্তু যিমানে বাণিজ্যৰ ফালটোৰ পিনে আহি আছোঁ, মানুহৰ সংখ্যাও সিমান বেছিকৈ দেখি আছোঁ। এয়া দেখিছে, খোজ দিব ঠাই নাই। চ' খোৱা বস্তু দেখিছোঁ, খোৱা বস্তুৰ দোকান আকৌ ভোকো লাগি আছে। কিবা আকৌ এটা খাই লওঁ, খোৱা মানুহ যিহেতুকে। চ' এইখন দোকানৰ নাম কি খাম, বা সিহঁতে নিজে কনফিউজ হৈ গৈছে, দোকানে বন্ধ কৰি দিব লগা হৈছে। গাহৰি, মুৰ্গী, মিছা মাছ, তাৰপিছত কেঁকুৰা চব পুৰা আছে ইয়াতে। জনজাতীয় যিটো মানে মাংস পুৰা ঢেৰ। খাবলৈ পাৰি, কিন্তু মই নাখাওঁ বাৰু। আমি বাকী বেলেগ পিনে যাওঁ এতিয়া। ত' এয়া আহিছোঁ এখন বস্ত্ৰ মেলা। এয়া কি বস্ত্ৰ মেলা নেকি? আনন্দ মেলা। আনন্দ মেলাখন আকৌ কি দেখাম, ইয়াতে কিন্তু মানুহ ঢেৰ মানুহ হৈছে দেই। সাহিত্য বা সাহিত্যৰ যিখন মঞ্চ, তাতে মানুহ কম থাকিলেও আনন্দ মেলাত দেখিছে, মানুহ দেখিছে, খোজকাঢ়িব ঠাই নাই। আনন্দ মেলাত মানুহৰ সংখ্যা বহুত বেছি। চ' মানুহবিলাক ৰং ৰহইচৰ পিনে সদায় বেছিকৈ ঢাল খায়। এইবিলাক নেদেখাওঁ, আনন্দ মেলা যিহেতুকে ৰাসত দেখিয়ে থাকে। চ' ভিডিঅ'টো এইখিনিয়ে আছিল। চ' যদি ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। 5খন ফিল্ডৰ এখন বৃহৎ সাহিত্য সভা 5 মিনিটৰ ভিতৰত
ভিডিঅ'ত দেখুওৱা সম্ভৱ নহয়। ধন্যবাদ।